হেল্ল' বন্ধুসকল, মই আজি হঠাৎ আপোনালোকক দেখুৱাব লৈছোঁ নিজৰা পাৰ্ক আমাৰ জাগিৰোডৰ আমাৰ ওচৰতে জাগিৰোডৰ হেৰিতে আছে। মই আজি ভবা নাছিলোঁ যে ব্লগ এটা বনাম বুলি, কিন্তু হঠাৎ মানে মন গ'ল যে আপোনালোকক দেখুৱাবৰ কাৰণে ব্লগটো। আপোনালোকে এই ব্লগটো চাই থাকক আৰু কণ্টিনিউ কৰি থাকক, আৰু পিছলৈ যদি ভাল লাগে ভিডিঅ'টো চাই আপোনালোকে কমেণ্ট কৰি জনাব, আৰু মোৰ ক'ত মিষ্টেক হয় আপোনালোকে প্লিজ কমেণ্টত জনাই দিব, তেতিয়া মই আপোনালোকক ধুনীয়াকৈ দেখুৱাব চেষ্টা কৰিম। কিন্তু আপোনালোকে যদি মোৰ ভুলটো দেখুৱাই নিদিয়ে, মই শুদ্ধ কৰিবলৈ কেতিয়াও নোৱাৰিম, আৰু কেতিয়াও মানে পাৰফেক্ট ভিডিঅ' এটা আপোনালোকক দাঙি ধৰিব নোৱাৰিম। মই ভবা নাই যে আপোনালোকক ব্লগটো কৰিম বুলি, কিন্তু মানে আহি লৈ চালোঁ যে পৰিৱেশটো অলপ ধুনীয়া হৈ আছে, সেইটো মানে পৰিৱেশটো আপোনালোকক দেখুৱাব মানে মই অলপমান চেষ্টা কৰিলোঁ। মানে আপোনালোকৰ নিজৰা পাৰ্কৰ কি আছে নাই সেইখিনি আপোনালোকক ধুনীয়াকৈ দেখুৱাব মই ট্ৰাই কৰিছোঁ। আশা কৰোঁ আপোনালোকে গোটেই ভিডিঅ'টো চাব, আৰু চাই লৈ শেষত লাইক এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো এতিয়া কণ্টিনিউ কৰি থাকক। হেল্ল' গাইজ, এয়া আপোনালোকে চাব পাৰে। এইটো আমাৰ জাগিৰোডৰ নিজৰা পাৰ্ক হয়, আপোনালোকে ইয়াত সকলোৱে আহিব পাৰে। এই পাৰ্কটো বহুত ধুনীয়া। এইটো আমাৰ জাগিৰোড সমষ্টিৰ যেতিয়া MLA আছিলে, প্ৰয়াত প্ৰাক্তন MLA বিবেকানন্দ দলৈ, তেখেতৰ কালত এই পাৰ্কটো অনুষ্ঠিত হৈছিলে। এয়া আপোনালোকে চাওক ধুনীয়াকৈ খেলি আছে, এই পোৱালিকেইটা চাওক। এয়া আপোনালোকে চাব পাৰে, ধুনীয়াকৈ চবেই খেলি আছে। বাবু, বাবু, your name? Semelon. Okay. এইজন মোৰ পাহাৰৰ বন্ধু এজন পাইছিলোঁ, তেখেতে আপোনালোকক কিবা কয় নেকি? মোৰ টাৰ্গেট কাম কৰা আৰু মোৰটো ধুনীয়াকৈ ছাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰিবা। ইয়াত মোৰ আজি ফাৰ্ষ্ট টাইম হ'ল, হ'লেও মোৰ দেখি পূৰা বহুত লাগিছে, আৰু আজি লগ পাইছে এইটো মোৰ দোকান। আচ্ছা, হ'ব দিয়া। এই আপোনালোকে চাব পাৰে, মোৰ পিছফালে যিটো ঝৰ্ণা আছে, ঝৰ্ণাটো মানে পাহাৰৰ গোটেই ঝৰ্ণা। এইটোতো অসমৰ বিখ্যাত ক'ব গ'লে। এইটো ঝৰ্ণাত বহুত মানুহে চাবলৈ আহে, বহুত ধুনীয়া হয় ঝৰ্ণাটো। আপোনালোকে চাব পাৰিছে, চাওক কি ধুনীয়া এটা ঝৰ্ণা। ইয়াত কিমান মানুহ আহে, ইয়াত প্ৰায় হাজাৰ হাজাৰ মানুহ ইয়াত চাবলৈ আহে। ইয়াত বহুত ভিৰ হয়। আজি অলপমান গধূলা হোৱাৰ কাৰণে ভিৰটো অলপ কমি গৈছে। ইয়াত আপোনালোকে চাব পাৰে, চবফালে মানুহে মানুহ। ইয়াত আপোনালোকে চাব পাৰে। এতিয়া মই ওপৰৰ ফালে উঠি আছোঁ, আপোনালোকক ওপৰৰ পৰা ধুনীয়াকৈ দেখুৱাম, আৰু ওপৰতো বহুত এটা ধুনীয়া ধুনীয়া বস্তু আছে চাবলগীয়া, সেইকেইটাকো আপোনালোকে চাব পাৰিব। আপোনালোকে চাওক ধুনীয়া এটা
এই ৰাস্তাটো চাইছেনে কি ধুনীয়াকৈ বনাইছে। আপোনালোকে ইয়াত সকলোৱে আহিব পাৰে। এইটো ফেমিলিৰ নিচিনা এটা ফেমিলি পাৰ্ক হয় আৰু এইটো পাৰ্কত বহুত চিকিউৰিটি আছে। ইয়াত যদি আপোনালোকৰ কিবা হয় নহয় চিকিউৰিটি আপোনালোকক সহায় কৰিব। মোৰ ভাগৰ লাগি গৈছে এইখিনি আপ উঠোঁতে। চাইছেনে আপোনালোকে আপটো? চাওক আপটো উঠিলে ভাগৰ লাগি গৈছে। বন্ধুসকল, এতিয়া আপোনালোকে আগৰখিনি চাই থাকক, কণ্টিনিউ কৰি থাকক, পিছত কি হয় নহয় আপোনালোকে চাই থাকিব। এয়া আপোনালোকে চাব পাৰিছে মই ওপৰত উঠি আছোঁ চবফালে পানী নিজৰা। ইয়াত চাব পাৰিছেনে? এই তলতো পানী নিজৰা চলি আছে। এয়া মই গৈ আছোঁ, এয়া আপোনালোকে চাই থাকক। আপোনাক ইয়াৰ পৰা এইটো ভিউটো দেখুৱাই আছোঁ। ভিউটো চাব পাৰিছেনে আপোনালোকে? আছে জিৰাফ। এই জিৰাফৰ লগত চাওক মোক। এইটো অৰিজিনেল নহয়, সেইটো পকাত বনাইছে। এইটো পকা হয়, আপোনালোকে উঠিব পাৰিব, চাব পাৰিব। এয়া চাওক আমি ক'ত বহি আছোঁ, আপোনালোকে চাই থাকক। কি ধুনীয়া এটা দৃশ্য, চবফালে মানুহে মানুহ। এয়া চাওক আমি ধুনীয়াকৈ ঝুলি আছোঁ, চাব পাৰিছে আপোনালোকে সকলোৱে। চাওক আপোনালোকে কি ধুনীয়াকৈ দৃশ্য, দুজনী ছোৱালী কি ধুনীয়াকৈ হাতে হাত ধৰি আছে। এয়া আপোনালোকে চাওক, এয়া চাওক এই পোৱালিটো কি ধুনীয়াকৈ খেলি আছে। ভয় নাখায়, অকলে খেলি আছে। ইয়াত আপুনিও ভয় কৰিব খেলিবৰ কাৰণে। ঐ চাবি পৰিবি। ইয়াত বহুত খেলনাৰ বস্তু আছে, সৰু সৰু পোৱালীবিলাকৰ কাৰণে ইয়াত বহুত ধুনীয়া প্লেচ হয়। এয়া চাওক আপোনালোকে চবে দেখিব পাইছে কি ধুনীয়াকৈ খেলি আছে। এইকেইখন চিট চালে এনেকুৱা লাগে যে তেওঁলোকে গোটেই পৃথিৱীখন পাহৰি যায় মানে। কি ধুনীয়া এটা ভিউ। এইটো চাব পাৰিছেনে? এইটো ডাইনাছৰ হয়, এইটো বহুত ডাঙৰকৈ বনাইছে। এইটো ওচৰৰ পৰা চালে কিবা অদ্ভুত জীৱ জন্তুৰ নিচিনা লাগে, বহুত ডাঙৰ হয় এইটো। মানুহজন চাইছেনে কিমান তলত পৰি আছে। আপোনালোকক আৰু দেখুৱাব চেষ্টা কৰি আছোঁ, আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকক। আৰু ভিডিঅ'টো যদি চাই আমনি পায় বেয়া নাপাব, কাৰণ মোৰ তেনেকুৱা ইমান হেবিট হোৱা নাই। কাৰণ আপোনালোকৰ আগত মই দেখুৱাবলৈ চেষ্টা কৰি আছোঁ, যিমান পাৰোঁ সিমান ধুনীয়াকৈ ট্ৰাই কৰি আছোঁ। কিন্তু মানে মোৰ লেকচাৰটো ইমান পাৰফেক্ট হোৱা নাই আৰু ভিডিঅ' কোৱালিটি ইমান পাৰফেক্ট হোৱা নাই। কাৰণ লাহে লাহেটো শিকিম, চাব পাৰে। মই একদম ওপৰত টপ পইণ্টৰ ভিউ আহিছোঁ। ইয়াত তেনেকুৱা একো নাই। এই তলত এটা বাঘৰ পোৱালি আছে, বাঘৰ পোৱালিটো আপোনালোকক দেখুৱাব চেষ্টা কৰি আছোঁ মই ওপৰৰ পৰা। পানী নিজৰা চাইছেনে কি ধুনীয়াকৈ পাহাৰৰ পৰা বৈ আহিছে। এইফালে চাওক দুটা বাঘৰ পোৱালি। দূৰৰ পৰা চালে এনেকুৱা লাগে যে এইটো সঁচাকৈ তেনেকুৱা পজিশ্যনত আছে নেকি। চাওক কি ধুনীয়াকৈ আছে পজিশ্যনটো মিলাই। আপোনালোকক মই আৰু অলপ ওচৰৰ পৰা দেখুৱাব চেষ্টা কৰি আছোঁ ৰ'ব। এয়া আপোনালোকক চাওক, আপোনালোকক মই ওচৰৰ পৰা বাঘৰ পোৱালি দুটাক দেখুৱাই আছোঁ। এয়া চাওক, এইটো এনেকুৱা পজিশ্যনত আছে যে চিকাৰ কাৰোবাৰ কৰিবই নেকি। আৰু এইটো পূৰা খঙত চাই আছে, আপোনালোকে চাব পাৰিছেনে? পূৰা খঙত চাই আছে। এটা প্লেচ চাওক কি ধুনীয়াকৈ বনাইছে। গোটেই ইয়াত হেৰি হয়, ইয়াত গোটেই চিমেণ্টৰ ঢালাই দিয়া হয়, কিন্তু অৰিজিনেলি দেখাত তেনেকুৱা লাগে যে এইটো কাঠৰ ফ্ৰেমৰ নিচিনা বনাইছে নেকি, কিন্তু সেইটো নহয়। এই গোটেই ঢালাই হয়, কালাৰ কৰা হয়। প্লেচটো চাওক না কি ধুনীয়াকৈ বনাইছে। এনেকুৱা লাগিছে গোটেই পাহাৰখনৰ ভিতৰত সকলোতকৈ ধুনীয়া পাহাৰ এইটোৱে ক'ব গ'লে। হেল্ল' বন্ধুসকল, এইটো এটা গছ চাব পাৰে কি ধুনীয়াকৈ গছ গোটেই লতে লত হৈ আছে। চাইছেনে আপোনালোকে? চাব পাৰিছেনে? চব লত কি ধুনীয়াকৈ এটা চেহেৰা এটা দিছে। ধুনীয়া লত হৈ আছে, চবফালে লত, কিন্তু আৰু ইয়াত ধুনীয়া ধুনীয়া ফুলো হৈছে। মোৰ পিছফালে চাব পাৰিছে নেকি ধুনীয়াকৈ এটা গেট বনাইছে। এই গেটটো মানে আপোনালোক ধুনীয়াকৈ দেখুৱাই আছোঁ। ওপৰত যেনেকুৱা লাগিছে চৰাই বহি আছে নেকি, তলৰ ফালে খুৰুঙৰ নিচিনা লাগিছে। আপোনালোকে চাওক কি ধুনীয়াকৈ। এইটো ইয়াত দেখোন কথা ক'লে ইক' হয়, ইয়াৰ ভিতৰত মাত দিলে ইক' টাইপ হয়। এয়া আপোনালোকে চাব পাৰে, মই ইয়াৰ ভিতৰত আছোঁ। এই ওপৰৰ দৃশ্যটো চাওক কি ধুনীয়াকৈ এটা বনাইছে।
এই আপোনালোক মই আৰু এটা বস্তু দেখুৱাই আছোঁ। ইয়াত চাওক মাছ আছে, পানীৰ ওপৰত মাছ উপঙি আছে। আৰু ইয়াত আপোনালোকে চাব পাৰিছেনে, এজন এজন মহাপুৰুষ বহি আছে। এই এখেত আমাৰ মাছমৰীয়া, কি ধুনীয়াকৈ থিয় হৈ আছে। আজি ভাবিছোঁ এইটো ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম বুলি, কাৰণ আৰু বিশেষ দেখুৱাবলৈ একো নাই। আজি যিমানখিনি দেখুৱালোঁ সিমানখিনি ইয়াত আছে, ইয়াতকৈ আৰু বেলেগ বস্তু একো নাই। যিমানখিনি বস্তু আছে গোটেইখিনি আপোনালোকক দেখুৱালোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে চাই ভাল পাব। প্লিজ আপোনালোকে মোৰ ভুলখিনি কমেণ্ট কৰি জনাব, নহ'লে মই ভুলখিনি শুধৰাব নোৱাৰিম। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিলোঁ। আপোনালোকে সকলোৱে চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব।